হাই বন্ধু বান্ধৱীসকল, কি খবৰ? মই দোকানতে আছো। মই দোকানত থাকি ভিডিঅ' শ্বুট কৰিব লগা হৈছে, কাৰণ মই 8টা বজাত আহোঁ, ৰাতিপুৱা ঘৰত শুবহে যাওঁ, খালি সময় তেনেকৈ নাপাওঁ। তো যিখিনি কথা পাতোঁ মই সেইখিনিয়ে মানে গুৰুত্ব দিলে হ'ল। দোকানৰ পাছফালে এইবিলাক গুৰুত্ব নিদিলে হ'ল। মই যিখিনি ক'ব খুজিছোঁ সেইখিনিত গুৰুত্ব দিলে হ'ল। ভিউৱাৰ্ছ আপোনালোকে জানে, তো আপোনালোকে সেইখিনি বিচাৰ কৰিব বুলি পাৰে বুলি মোৰ বিশ্বাস। আৰু যদি ক'ৰবাত ভিডিঅ'টো ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব, আৰু ভুলখিনি আপোনালোকে শুধৰাই দিব বুলি মোৰো আশা কৰিছোঁ। বলকচোন আজি কৃষ্ণ দ্বাৰকা নগৰীৰ বিষয়ে কথা পাতোঁ। কৃষ্ণ দ্বাৰকা নগৰীখন কেনেকুৱা আছিল, এতিয়া দ্বাৰকা নগৰীখন কি হৈ আছে, এই সৰু সৰু কথা কিছুমান, কেনেকৈ দ্বাৰকা নগৰীখন কি হ'ল, সৰু সৰু কথা কিছুমান পাতিবৰ কাৰণে কৈ আছোঁ। মোৰ মাথাই বা মোৰ টেমাই যিখিনি ঢুকি পায় বা সেইখিনি কথা ক'ম। কৃষ্ণ এটা সময়ত ক'ত আছিলে? মথুৰাত আছিলে। কৃষ্ণ এটা সময়ত মথুৰাত আছিলে। মথুৰা যেতিয়া কৃষ্ণই এৰিব লগা হ'ল বা কৃষ্ণ এৰি গ'ল যদুৰ বংশ ৰক্ষাৰ কাৰণে, কৃষ্ণই যদুৰ বংশ মূলৰ আছিলে। আজিৰ পৰা এইবিলাক 5000 বছৰ আগৰ কথা কৈ আছোঁ মই, আজিৰ পৰা মিনিমাম 5000 বছৰ আগৰ। আৰু সেই যদুৰ বংশ ৰক্ষাৰ কাৰণে কৃষ্ণই ভায়েক বলৰামক লগত লৈ, যদুৰ বংশ মানুহখিনিক লগত লৈ আৰৱ সাগৰৰ এটা দ্বীপ, এতিয়া গুজৰাটৰ কাংখিয়া বাৰ্বাৰ উপস্থিত হৈছিল তেতিয়াৰ সময়ত। এতিয়া মানে সেই জেগাটোৰ নাম কাংখিয়া বাৰ্বাৰ বুলি জনা যায়। তো আমি যাওঁচোন, বলক মোৰ লগত। আপুনি আপোনাৰ মোবাইলটো খোলক। মোবাইলটো খুলি লৈ গুগল মেপ যিখন আছে সেইখন অন কৰি লওক। অন কৰি লৈ ইয়াতে টাইপ কৰি দিয়ক DWARKA, দ্বাৰকা, তলত দেখা গুজৰাট। চাৰ্চ কৰি দিয়ক আপুনি। চাৰ্চ কৰি দিলে আপুনি ইণ্ডিয়াখন দেখিছে, নীলা হৈ আছে। তো এই যে চিনটো যে গৈছে, তো এতিয়া আমি ছেটেলাইট মানে মেপ টাইপটো ছেটেলাইট কৰি দি আছোঁ। দিয়াৰ লগে লগে ছেটেলাইট কৰি দিলে মানে গছ থছবিলাক, ঘৰ চৰবিলাক অলপ স্পষ্টকৈ দেখা যায়। তো ছেটেলাইট কৰি দিয়াৰ লগে লগে সেইটো আমি দেখা পোৱা গ'ল। আহিছে দ্বাৰকাখন, মই আপোনাক দেখুৱাই আছোঁ। দ্বাৰকাৰ এলেকাটো আপোনাক দেখুৱাই দিব। আপোনালোকে যে এইবিলাক নীলা নীলা দেখিছে, এইবিলাক চব পানী হয়। আৰু যিবিলাক অলপ মানে সেউজীয়া সেউজীয়া টাইপ দেখিছে, এইবিলাক আপোনাৰ মাটি, মানে ইয়াত মানুহ বসতিস্থল। এতিয়া আপুনি ক'ৰ পৰা যাব? অসমৰ পৰা যাব। আছাম বুলি টাইপ কৰি দিছোঁ মই তাতে, আপুনিও টাইপ কৰি দিয়ক কিমান কিলোমিটাৰ কি চব আপোনাক দেখাই দিব। তো ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে আপোনাক দেখুৱাইছে কিমান। যদি আপুনি গাড়ীৰে যায় তেতিয়াহ'লে 57 ঘণ্টা আপোনাৰ লাগিব। যদি আপুনি বাইকেৰে যায় তেতিয়াহ'লে 67 ঘণ্টা লাগিব। আৰু যদি আপুনি খোজকাঢ়ি যায় 24 দিন সময় লাগিব। আমাৰ অসমৰ পৰা দ্বাৰকাখন 3196 কিলোমিটাৰ দূৰত্বত অৱস্থিত। তো আপুনি ইমান দূৰ যাবলৈ যদি এতিয়া আমি পৰা নাই, পাছলৈকে যাম। তাত গৈ মই এবাৰ চেষ্টা কৰিম ভিডিঅ' এটা বনাবৰ কাৰণে। আপোনালোকৰ যদি আশীৰ্বাদ থাকে সদায়। আপুনি জুম কৰি দিয়ক। জুম কৰি দিয়াৰ লগে লগে আপোনাৰ ঘৰ ৰাস্তাবিলাক অলপ স্পষ্টকৈ দেখিব। গৈ থাকক, একদম নিচেই সাগৰৰ কাষত এখন চহৰ। গুগল মেপৰ সহায়ত হ'লেও মই আপোনাক দ্বাৰকাখন অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এটা সৰু কথা বুজাবলৈ চেষ্টা কৰিলোঁ। তো আপোনাক মই এই যে তাহানিৰ কৃষ্ণ থকা দ্বাৰকা নগৰীখন, এতিয়াও সেই নগৰীখন দ্বাৰকা নগৰী হৈ আছেনে, নে কি হ'ল সেই দ্বাৰকা নগৰী কৃষ্ণ থকা, তাৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিম। তো চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ। আমি ভাগৱতত পোৱা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ যদুৰ্বংশীয় লোকসকলৰ লগত লৈ তেখেতে 36 বছৰ ৰাজত্ব কৰিছিল দ্বাৰকাখন। তো 36 বছৰ ৰাজত্ব কালত তেখেতৰ বহুতো পৰিঘটনা আছে, আমি নেক্সট ভিডিঅ'বিলাকত জানিম। তো তেখেতে 36 বছৰ ৰাজত্ব কৰিছিলে। তেখেতে তাৰ পাছত তেখেতে ভগৱান হৈও কিয় মৃত্যুবৰণ কৰিলে? ভগৱান হৈও মৃত্যুবৰণ কৰিলে এইকাৰণে কৰিলে, তো ভগৱান শ্ৰীকৃষ্ণই মনুষ্য মানে হ'ল মানুহ। ভগৱান শ্ৰীকৃষ্ণই অভিশাপৰ কথাটো মনুষ্যক বুজাবলৈ মৃত্যুবৰণ কৰিছিলে। মনুষ্য হ'ল মানে মানুহ, অভিশাপ মানে আপুনি বুজি পাইছে ন? কিছুমানে মানে অভিশাপটো বুজি নাপায় ন। অভিশাপ মানে হ'ল আগত যে ঋষিমুনিসকলে দিছিলে ইয়াক, তই মৰি যা, তই ভস্ম হৈ যা, ভস্ম হৈ তই পুৰা যা। তো এই এনেকুৱা টাইপৰ কথাবিলাক, তই পুৰা যা, তই ভস্ম হৈ যা, তই এনেকুৱা অভিশাপ দিছিলে। তেখেতক কিজনে অভিশাপ দিছিলে, তই অমুক কৰিবি তমুক কৰিবি। তো এই অভিশাপটো যে সঁচা, অভিশাপটো যে গাত লাগে, তো এই কথাটো বুজাবলৈ মানুহক তেখেতে মৃত্যুবৰণ কৰিছিলে। তো কৃষ্ণলৈ এবাৰ প্ৰণাম। প্ৰভু কৃপা কৰিবা যদি আছা। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু আপোনালোকৰ সঁহাৰি পালে মই ইয়াৰ ওপৰত, এই টপিকৰ ওপৰত আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম। কিবা ভুল হ'লে শুধৰাই দিব বুলি আশা কৰিছোঁ। বাই বাই আজিলৈকে।